নমস্কাৰ, গীতাঞ্জলি লাইফষ্টাইলৰ আপোনাক স্বাগতম জনাইছোঁ। এতিয়া মোৰ ল'ৰাটোৰ অলপ গা বেয়া হোৱাৰ কাৰণে তাক হস্পিটেলত লৈ যাম বুলি ভাবিছোঁ। ব'লক আপোনালোককো লগতে লৈ যাওঁ। অকণমান ওখ পোৱাৰ কাৰণে স্কুটিখন ইয়াতে আমি থৈ যাওঁ। এতিয়া আমি গৈ আছোঁ। চাই দিয়া ল'ৰা ছোৱালীৰ বেমাৰ হৈ থাকিলে মনবোৰ বেয়া হৈ থাকে, তথাপিতো আমি হহুৱাই ৰাখিব চেষ্টা কৰোঁ। আৰু এইখিনি ধুনীয়া ঠাইখিনি পৰিৱেশটো ধুনীয়া দেখি ভিডিঅ' কৰি ৰাখিলোঁ। হস্পিটেলখন আছে বন্দা নাৰেংগীৰ ওচৰত। হস্পিটেলখনত চেণ্ডেল সোমাব নিদিয়ে, সেই চেণ্ডেলযোৰ খুলি ইয়াতে থৈ দিলোঁ। আৰু ধুনুকো বাপেকে চেণ্ডেলযোৰ খুলি দি আছিলে। টিকেটো হৈ গ'ল। এতিয়া আমি দেখাবৰ কাৰণে গৈ আছোঁ। টিকেটটোৰ দাম 20 টকা। আৰু এতিয়া ওপৰত ডক্টৰনী বহে, তাতে দেখাম আৰু মই বাইদেউক দেখাম। এতিয়া আমি বহি আছোঁ। এতিয়া আমাৰ নাম্বাৰ আহিলে যাব লাগিব। এতিয়া হৈ গ'ল, তাৰ চুলিখিনিও দীঘল হৈ থকাৰ কাৰণে কাটি লৈ যাওঁ বুলি ভাবিলোঁ। এতিয়া ঘৰত যাব টেম্পুত উঠিছোঁ আৰু আহি আৰু ভিডিঅ' কৰা নহ'ল। আহি বহুত ভাগৰ লাগি আহিছিলে যিহেতু, সেইকাৰণে মই আৰু ভিডিঅ' নকৰিলোঁ। ভাত পানী খাই অকণমান ৰেষ্ট কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মোৰ আগলৈও ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যন পাব।